সদায়তো ৰন্ধা বঢ়াবিলাক থাকেই, তথাপিও অকণমানকৈ হ'লেও দেখাই যাওঁ। ধুনীয়াকৈ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ অকণমান সৰহকৈ দি ধুনীয়াকৈ ভাজি লৈছোঁ। কি বনাম বাৰু দেখাই আছোঁ। গাঁৱৰ মানুহ এইবিলাকে খাব লাগিব আৰু নে কি কয়। উপায় নাই। এইফালে মায়ে ধুনীয়াকৈ শাক আৰু আলু কাটি দিছে। মই বনাবহে লাগে। গোটেইখিনি মই কৰাৰ পিছত এইফালে চাওক না, শাকবিলাক কিমান ধুনীয়া। গাঁৱৰ মানে কৈছোঁ কি আৰু সেউজীয়া শাক নহয় জানো। এইফালে কিমান তেলবিলাক ওলাইছে দেখিছেনে? এয়া কিন্তু শাকৰ তেল। শাকখিনি ধুনীয়াকৈ অকণমান সিজাই লৈছোঁ আৰু তাৰপিছতে মচুৰ দালি কেইটামান বইল কৰি থৈছিলোঁ ইয়াতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ঢাকোনখন দি আকৌ উতলিবলৈ দিম। ইয়াতে মানে মিক্স আছে দেই, লাই শাক, মৰিচা পুলিবিলাক মানে আৰু হেৰি লফা শাকৰ পৰা এই তেলখিনি ওলাইছে। চিনি পায়নে নাই বাৰু জনাবচোন। এইখিনি অকণমান উতলাৰ পিছতে খাবৰ হৈয়ে যাব। ঘৰত আকৌ কাম চলি আছে নহয়, সেইকাৰণে এইফালে ধুনীয়াকৈ চাহ বনালোঁ আৰু সকলোৰে বাবে চাহৰ যোগাৰ কৰিলোঁ। লগতে বোলো ময়ো একাপ খাই লওঁ, সেইবুলি সকলোৰে বাবে এনেকৈ চাহখিনি বাকিলোঁ। এইফালে আকৌ আজি আমাৰ ঘৰত বেহাৰবাৰী লুটুকন ওলাইছে বোলে দেই। আজি আপোনালোকক আমাৰ বাৰীখন দেখাওঁ, সেউজীয়া বাৰীখন। এইফালে ধুনীয়াকৈ লাই শাক, ৰঙালাও আৰু এইফালে আলু, নহৰু চব আছে। ধুনীয়াকৈ মানে মই গোটেইখিনি দেখাই দিছোঁ হা। আৰু এইটো যে আলিটোৰ ইফালে আমাৰ খুৰাহঁতৰ আৰু এইফালে নহৰু, এইফালে আমাৰ মানে এইখিনিৰ পৰা সেইখিনিলৈকে আছে। মানে চবৰে ঘৰবিলাকৰ পিছফালে আমাৰ সকলোৰে বাৰীবোৰ আছে। খুৰাহঁতৰ আমাৰ সকলোৰে মানে ইমান ধুনীয়া লাগিছে সেউজীয়া সেউজীয়া। চাওকচোন এবাৰ। আপোনালোকৰ পিছে খেতি কৰিছেনে নাই? এইফালে আকৌ সৰু আলু দেই, মানে ফুলা আলু বুলি আমি কওঁ, আপোনালোকে কি বুলি বা কয়। মই একেবাৰে মূৰৰ পৰা গৈ দেখাই দিম, এনেকৈ চাই থাকিব আপোনালোকে। কিমান যে ভাল লাগে নহয়নে এনেকুৱা পৰিৱেশবিলাক। মূৰৰ পৰা মানে আৰু একেবাৰে দূৰলৈ নাযাওঁগৈ, হ'লেও দেখাম ৰ'ব। আমাৰ ঘৰবিলাক কেনেকৈ আছে এইখিনিৰ পৰা মই ঘূৰাই ধুনীয়াকৈ দেখাই দিম। আৰু আমাৰ বুলিয়ে নহয়, চবৰে এনেকুৱা এখন এখন পিছফালে বাৰী আছে। বেলেগতো থাকে, সিপাৰে আছে, মাজত বিল এখন আছে তেনেকৈ। এইবিলাক আমাৰ ঘৰ। এইটো আমাৰ এইফালে খুৰাহঁতৰ মানে এইফালেও কাষৰ মানুহবিলাকৰ চবৰে মানে চবৰে। অকল এইবিলাকে চাই থাকিবনে, মোক নাচাই নেকি? সেই বুলি আৰু সেউজীয়াবোৰৰ মাজতে নিজকে এপাক দেখাই দিছোঁ। বা সেউজীয়া ৰঙে কিন্তু মোক অকণমান বেলেগ কৰি দিছে, নে কি কয়। এইফালে আকৌ ঘৰৰ কাম এখন ৱাল ভাঙিবলৈ আছেগৈ, বাকীখিনিতো বাৰু JCB গাড়ী মাতিব লাগিব। এইখিনি আঁতৰাই লোৱাৰ পিছতে সকলোখিনি দেখাই যাম, ভিডিঅ'বোৰ চাই যাব। আজিলৈ সিমানেই।